হ্যালো বন্ধুসকল, আপোনালোকে থাকি জানি পাইছে যে আজি কাৰ বিষয়ে কোৱা হ'ব। আজি আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কোৱা হ'ব। বন্ধুসকল, আজি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন কাহিনী ক'ৰ পৰা স্কুল ক'ৰ পৰা কেনেকৈ পলিটিকত আহিল সেইবিলাক কথা পাতিম। পিছত তেখেতৰ জন্ম 1969 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত জন্ম হয়। তেওঁৰ পিতৃৰ নাম কৈলাশ নাথ শৰ্মা আৰু তেওঁৰ মাতৃৰ নাম মৃণালিনী। তেওঁ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল কামৰূপ একাডেমী হাই ছেকেণ্ডেৰী স্কুল। তাৰপিছত তেওঁ কটন কলেজত পঢ়িবলৈ এডমিশ্যন হৈছিল। তাৰপিছত তেওঁ 1991-92 চনৰ কলেজৰ GS মানে জেনেৰেল ছেক্ৰেটাৰী আছিল। তাৰপিছত 2001 চনত জালুকবাৰীত AJP লিডাৰ ভৃগু কুমাৰ ফুকনক হেৰুৱাই তেওঁ MLA হৈছিল। 2001 পৰা 2015 চনলৈকে তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল। তাৰপিছত 23 আগষ্ট 2015 তেওঁ BJP জইন কৰিছিল আৰু 2016 চনৰ পৰা তেওঁ 2016 চনত নেতা হিচাপে কাম কৰিছিল। তেওঁ 2016 পৰা অসমৰ শিক্ষামন্ত্ৰী হিচাপে কাম কৰি আছিল আৰু এতিয়া বৰ্তমান তেওঁ অসমৰ মুখ্যমন্ত্ৰী। এয়াই আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বৰূপ বিলেটা।